শ্ৰোতা বন্ধুসকল, আপোনালোক সকলোলৈ শ্ৰোতা বন্ধুৰ কবিতা আবৃত্তি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোক বহুতেই সঁহাৰি জনাই মোলৈ আপোনালোকৰ লিখিত কবিতাসমূহ পঠাইছে। এই ক্ষেত্ৰত মই আপোনালোকৰ পৰা যি সঁহাৰি পাইছোঁ তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিঃশ্বাসৰ মন্ত্ৰ, কবি অলি বৰুৱা। তোমাৰ প্ৰগল্ভ প্ৰেমে কেতিয়াবা থিয়কৈ পুতি থয় মোক, দগ্ধ জুৰিছত ফটাই মোৰ নিথৰ দেহ। কিয় জানানে? অবিশ্বাসৰ শিকলিৰে বান্ধি ৰাখিব খুজিছ তুমি। মই মোক বান্ধিব নোখোজো আত্মিক বন্ধনৰ শিকলিৰে। আজিকালি কোনে কাক সুৰিব ভাল পোৱাৰ বতৰা। নিষ্ফল আক্ৰোশত কপাহবোৰ জীৱন্ত দগ্ধ হোৱা তুমি দেখিছানে? হৃদয় জ্বলা সমস্যাবোৰৰ পৰা মই বহু আঁতৰ। অৰণ্য আন্ধাৰ আভ্যন্তৰত কমাত সম্বন্ধবোৰ মৃত্যুমুখী হৈ পৰিছে। আতি বান্ধি ৰাখিব পাৰিবানে মোক? মোৰ যাত্ৰাপথৰ তুমি শুভাকাংক্ষী, আকাশ জুৰি প্ৰতিবেশী বন্ধু আৰু হৰজন। দিশৰ তীক্ষ্ণতা আৰু থুৰ মেলা শস্যৰ মাজত মই বিলীন গভীৰলৈ। হে দিছো হৃদয় উজাৰি, ৰক্তস্ৰাৱী হৃদয়ৰ সোণোৱালী ছাত মই খন্তেক জিৰণি ললো। সেয়া জানো মোৰ দুখ? স্নায়ুৰ শিথিল তৰংগ ভেদি নামি আহে মোৰ ভাল পোৱাৰ সাগৰ। বিলাইছো হিয়া উজাৰি, নিস্বাৰ্থৰে দিছো হাঁহিৰ মেঘালী। মোৰ সুভাষ ভৰা তৰাৰ আকাশ ফুলিব দিয়া। নীলিম আকাশ ভেদি নামি আহক মোৰ সৌভাগ্যৰ চাকি ঘষি। ধন্যবাদ। স্বীকাৰোক্তি, কবি লক্ষ্মী ফিলবাৰী। চাওক, এইয়া মোৰ অকপট স্বীকাৰোক্তি। সম্প্ৰতি মই খেলি মেলি কঠিন অংকবোৰ, নিষ্ঠুৰ বাস্তৱৰ দুখৰীয়া ছবিবোৰ সুন্দৰকৈ আঁকিব পাৰোঁ। বাস্তৱিকতে মই এজন গাঁৱলীয়া খেতিয়ক। সুখিৰিণালৈকে মই আছিলোঁ ভোদা মোক পঢ়াশালীৰ গণিত আৰু ছবি অঁকা বিষয়টো মোৰ বাবে বৰ ৰক্তক্ষণৰ বিষয়। অংক, জ্যামিত্ৰী, শ্বেয়াৰ, ষ্টক, লাভাংশ, ধনী মহাজন, জমিদাৰৰ চৰাঘৰৰ শুৱনি কৰা সুন্দৰী ৰমণীৰ নিতুল চিত্ৰ মোৰ বাবে খুবেই অসহজ। সম্প্ৰতি মই অংক কৰাত বেছ পাৰ্গত। আচলতে পৰিস্থিতি মোৰ অনুকূল বুলি ক'লেও বঢ়াই কোৱা নহয়। মোৱামৰীয়া গণবিপ্লৱৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ ফুলগুৰিৰ ধুৱালো সীমা বজালি, পথাৰ ঘাটৰ পৰা ভুমুকাৰ গণহত্যা, কলা পানীৰ গ্ৰান্তৰ হত্যাকাণ্ডৰ পৰা কাকপথাৰৰ গণ অভ্যুত্থানলৈকৈ হওক এক সুদীৰ্ঘ পৰিক্ৰমা। যুগ বিয়োগ হৰণ ভগ্নৰ পৰা দাস কেপিটেল, ডাংকল, বিশ্ব বেংক, মুক্ত অৰ্থনীতি আৰু জটিল অথচ সুদূৰ প্ৰসাৰী অংক মোৰ বাবে এতিয়া খুবেই সহজ।
সুন্দৰকৈ আঁকিব পাৰোঁ চকুৰ আগত ভক ভককৈ উতলি থকা মজিয়া কুটুমৰ তেনেৰে বন্তি জ্বলোৱা কুঠৰি কাৰাগাৰ কবৰ আৰু শ্মশানৰ সলনি ফুলনি কাৰাগাৰৰ সলনি শিশুৰ বাবে মুকলি উদ্যান আৰু পঢ়াশালী নগৰ মহানগৰীৰ সলনি খেতিৰ পথাৰ আঁকিব পাৰোঁ যাতনাদগ্ধ গোলামীৰ সলনি স্বাধীন জীৱনৰ এটা দিন শোষণ অত্যাচাৰ অনাচাৰ মৃত্যুৰ সলনি জন্মৰ চুটিকাগৃহ বন্ধুকৰ গুলিতকৈ 1 কেজি চাউল আৰু জীৱন বেছি মূল্যৱান সেয়ে মই স্ব ইচ্ছাই নিৰ্বাসন গ্ৰহণ কৰিছোঁ মানুহৰ মাজলৈ কাৰণ মই নিৰ্যাতিত মানুহৰ কবি এমুঠি ভাত এডোখৰ কাপোৰ আৰু জাতিৰ ছাত্ৰত সপোন দেখাৰ বাবে মুধচত খেৰ ইয়াৰ বাবেই মই অপমানিত হৈছোঁ বহুবাৰ কৰবাত কাৰাৰুদ্ধ কৰবাত নিহত হৈছোঁ কলা আইনৰ শিকলিৰ পাহাৰত কেতিয়াবা উদয় হৈছোঁ গাইছোঁ অগণিত কণ্ঠত নিৰ্বাক সংগীত সন্ত্ৰাসৰ বুকুত সুতীক্ষ্ণ চুৰি বহুৱাই গোলামীৰ প্ৰতিটো দিনকেই অন্ধকাৰ ৰাতি হিচাপে চিহ্নিত কৰিছোঁ এই অন্ধকাৰ ৰাতিৰ বুকুতে বিচাৰিছোঁ কবিতাৰ শব্দ আৰু সুন্দৰৰ ছবি এয়া মোৰ অকপট স্বীকাৰোক্তি ধন্যবাদ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে কিতাপৰ ছবি টাচ কৰক ছাবস্ক্ৰাইব কৰিবলৈ আৰু ছবি দুটাত টাচ কৰক ভিডিঅ' দুটা উপভোগ কৰিবলৈ থেংক ইউ থেংকছ ফৰ ৱাচিং চি ইউ ওৱান্স এগেইন থেংক ইউ